আমাৰ গাঁওবাসী ৰাইজে সন্তুষ্ট হ'ল হয় আৰু যিটো নেকি বালি দি নেকি পুতি দিলে দুই চাইডটো মানে এইটো মানে বৰষুণ দিলে দেখোন জহি খহি যায় সেয়েহে আমাৰ যেনিবা ৰাইজে অসন্তুষ্ট মানে যদি অলপ আটাল মাটি দি পেলাই যদি ব্ৰিজৰ দুই পাৰে যদি পুৰা সম্পূৰ্ণকৈ যদি মাটি যদি ঢালি দিলে হয় আমি গাঁওবাসী সুখী হ'লো হয়। কিমান টকাৰ আছিলে এইটো 10 লাখ টকাৰ আছিল বুলি চেঞ্চন হৈছিলে গম পাইছিলোঁ পিছত কিন্তু তেওঁলোকে কিন্তু সেই হিচাপে কিন্তু এইটো কামটো তাৰমানে মাটি ঢালাটো ভাল আছিল কিন্তু এতিয়া বালিহে ঢালি থৈ দিলে মানে দুপাৰে। কোনে বনাইছিলে এইটো ঠিকাদাৰ বনজাৰ ছাৰৰ থ্ৰুৱেদি আহিছিল অহাৰ পিছত মানে তেওঁলোকে মানে বাহিৰা 2-3জন মানে ঠিকাদাৰে কৰিছিল ঠিকাদাৰ কেইজন চিনি নাপাওঁ ইয়াৰ পিছত মানে তেওঁলোকে মানে এইটো মানে ধুনীয়াকৈ এতিয়াও যদি যিখিনি নেকি কাম কৰিলে সিমানখিনি মানে আমাৰ ৰাইজে মানে ইমান সন্তুষ্ট নহয় আৰু মানে কালভাৰটো হাগুৰি নদীৰ ওপৰত যিটো কালভাৰ তেওঁলোকে বনাইছে যিটো বিগত চৰকাৰ আছিলে BPF-ৰ সেই BPF-ৰ চৰকাৰে যিটো কালভাৰ বনাইছে এইটো ফাটিছে তাৰপিছত একফালে হালি গৈ আছে যাৰ ফলত পানীপুটা গাঁৱৰ বাসীয়ে এতিয়া ওজৰ আপত্তি কৰিছে এইখন কালভাৰটো এখন গাড়ী যাব নোৱাৰে এখন ট্ৰেক্টৰ পাৰ হ'ব নোৱাৰে যিটো ৰাস্তা ব্যস্ততাৰ ৰাইজৰ ব্যস্ততাৰ ৰাস্তা সেই ৰাইজৰ ব্যস্ততাৰ ৰাস্তাক তেওঁলোকে মানে ন্যূনতম মানৰ কালভাৰ বনাই পেলাই তেওঁলোকে দায়িত্ব সামৰিছে সেয়েহে ৰাইজৰ পৰা আমি জানিব বিচাৰিছোঁ এতিয়া ধৰ ইফালে বহুতখিনি মানুহ আছে ঘৰ আছে ইফালে অহা যোৱা কৰা যিমান যি হ'লেও অসুবিধা এটা কৰিছে এইটো দলং বনাইছে হয় বনৰ মাত্ৰ কোনো মানুহ যাবই নোৱাৰিল মানে দুদিন পিছতে তাৰমানে বানপানী হ'লে লগে লগে তাৰমানে ইনকে শৃংখলা কিবা কৰি থৈ গ'ল খহি গৈছে তাৰপিছত এনেকুৱা অৱস্থা তাৰপিছত এতিয়া আৰুতো দেখা পাইছে উলি ইয়াতে বালিয়ে দিছে তাৰপিছত এইগিলান গোটেই ফাটি গৈছে আৰু ধৰ 6 মাহত মাজব একবাৰ যদি বানপানী শেষ হ'ব তাৰমানে যিটো নতুন মাটি দিছে সেই নতুন মাটিটো কেতিয়া পেলাইছে এইটো যোৱাকালি পেলাইছে অলপ ইয়াতে বাধা দিয়া হৈছিল বাধা দিয়াৰ পিছত তাৰমানে হেণ্ডৰ পাৰ্টি মানুহ তাৰমানে ইয়াতে অলপ ধৰণৰ ধুমকি দিছে আৰু আমাৰ গাঁৱৰ মানুহ এনেকুৱা ধৰণৰ ইয়াতে তাৰমানে মাটি পেলোৱা তাৰমানে সেনেকুৱাকৈ তাৰমানে তাৰ বিষয়ে অলপ কৈছিল ফাটাৰ বিষয়ে অলপ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত কথা কৈছিল তাৰ ভিতৰত সিহঁতে তাৰমানে উভতি ধৰি পেলাই তাৰমানে মাৰধৰ কৰা এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব খুজিছিল আৰু জানিব পাৰিছোঁ কেমেৰামেনক মই দেখাব বিচাৰিছোঁ তেওঁলোকে যিটো কালভাৰ বনালে সেই কালভাৰৰ যিটো পাৰ্টটোত ফাটি আছে হালি আছে কিন্তু তেওঁলোকৰ সেই কালভাৰ ফাটি থকাটো ঢাকি দিবৰ কাৰণে ততাতৈয়াকৈ তেওঁলোকে কি কৰিলে বালি মাটিতে পুতি দিছে যিটো বালি মাটি পুতি দিছে সেই বালি মাটিটো এজাক বৰষুণতে গোটেই খহি যাব এয়া হ'ল BPF-ৰ কাৰবাৰ আৰু BPF-ৰ ঠিকাদাৰৰ কাৰবাৰ এয়া কৈছোঁ এইটো হ'ল হৰিচিঙ্গা ব্লকৰ আণ্ডাৰত কাম MG এনৰেগাৰ কাম একদম ন্যূনতম মানৰ কাম কৰি দিছে ইয়াতে পানীপুটা গাঁওখনত খালিংদুৱাৰ সমষ্টিৰ বনজাৰ দৈমাৰীৰ এইটো গৃহ সমষ্টি আৰু এই গৃহ সমষ্টিত যিটো নেকি কাৰবাৰ কৰিলে BPF-এ যিটো কালভাৰ বনালে তেওঁলোকৰ ওজৰ আপত্তি এইটো মোৰ হিচাপত JCB আনি খুন্দি পিনে কিমান দোৱাত লাগি দিছে কিমান দোৱাত লাগি দিয়া নাই এইটো চাব লাগে তাৰমানে মোৰ মতে যে আকৌবাৰ ৰিপিট কৰিব লাগে তাৰমানে এতিয়া ঢালাই ঠিক হোৱা নাই যদি ভাল ঢালাই যদি হ'ল হয় এনেকৈ নাফাটলা হয় এনেকৈ দাবি নেগেল হয় 10 লাখ টকাৰ এতিয়া কাম মুচিনা হোৱা নাই এইটো তাৰমানে কম্পিউটাৰ আনি পেলাই চাব লাগে কিমান চিমেণ্ট দিছে কিমান বালি দিছে কিমান ৰ'দ দিছে এইবিলাক আকৌবাৰ ট্ৰাই কৰি চাব লাগে ৰিপেয়াৰিং হ'ব লাগে মোৰ 10 লাখৰ কাম আৰু ন হয় এতিয়া বৰ্তমান যিটো মাটি দিছে নতুনকৈ মাটি দিছে ইয়াতে পুতি দিছে এই ঠিকাদাৰে আহি পেলাই আপোনালোকক কিবা কৈছে নেকি কোৱা মানে এতিয়া সিহঁতৰ মতে যেতিয়া মইতো গম পোৱাই নাছিলোঁ আজিহে গম পাইছোঁ মানে মোৰ হিচাপত এনেকুৱা নহয় মাটি দি পিনে এইটো এনে সমৰ্থক কৰি দিলে কাম নহ'ব এতিয়া আকৌবাৰ ৰিপেয়াৰিং কৰিব লাগে মোৰ হিচাপত খুন্দি পিনে উঠাই চাব লাগে কিমান ৰ'দ দিছে কিমান চিমেণ্ট দিছে কিমান বালি দিছে কিমান পাথৰ ঢালিছে এইটো মানে অলপ টকাত তাৰমানে কামটো চলাই পিনে সিহঁতে বাদ বাকী টকাখিনি খাই থৈ দিলে নহ'ব এইটো 10 লাখ টকাৰ কাম মুচিনা হোৱা নাই এইটো তাৰমানে আগবাৰ চাব লাগে এইটো ঠিক আছে ঠন্দন এতিয়া কি অৱস্থা হৈ আছে কি অৱস্থা কৰিছে মানে এতিয়া কি অৱস্থাকৈ বনাইছে এতিয়া আমিতো নাজানো এতিয়া আমি দক্ষতাৰ পইচা দুইফালে কাৰোবাৰ 1000 টকা সময় দিয়া 1000 টকা সময় 800 টকা দিওঁ তাৰে আমাক 200 টকা খাব দিয়া তাৰপিছত কালভাৰটো কি হৈ আছে কালভাৰটো এতিয়া ভাঙি গৈছে কিমান টকাৰ আছিলে এতিয়া আমি অহা যোৱা কৰা হিচাপত আমিতো পাৰ হ'ব নোৱাৰিম কেতিয়াবা আমি গাড়ী ট্ৰেক্টৰ কাম কৰিম কৰি যাব না নাই তেনেকৈ হ'ব আৰু অৱস্থাটো